আজি হৈছে 24 ছেপ্টেম্বৰ আৰু আজি মোৰ আৰু মাৰ বাৰ্থডে হয়। দেউতাহঁত আৰু হাজবেণ্ডহঁতে এনেকৈ বাৰ্থডে প্ৰিপেৰেশ্যন কৰি আছে আৰু আজি ৰাতিপুৱাই উঠি আহি পেলাই প্ৰথমতে মন্দিৰত চাকি এগছ দিবলৈ আহিলোঁ আৰু ঘৰৰ পৰা আহি দেখোঁ মায়ে ভগৱানৰ ওচৰত সৰুকৈ শৰাই এখন আগবঢ়াইছে। আৰু এতিয়া দুপৰীয়া ভাত খাব হৈ গ'ল। এয়া বাহঁত, টিকলিহঁত, বৰমাহঁত এনেকৈ ভাত খাইছে আৰু এতিয়া খাইছে হাজবেণ্ড, ভিনদেউ, প্ৰাঞ্চুহেঁত এনেকৈ খাইছে। আৰু মই টিকলা কেমেৰামেনটোক চাওকচোন। আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ। আজি ভাতত আছিলে ছাগলী মাংস, মাছ, দালি, চব্জি, চালাড এনেকৈ কিবাকিবি আছিলে। আৰু স্পেচিয়েল থেংকছ টু মাই হাজবেণ্ড, ইমান ধুনীয়া কেক এটা মোক গিফ্ট কৰাৰ বাবে বহুত বহুত থেংক ইউ তোমাক। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি অনাগত দিনবিলাক এনেকৈ হাঁহি ধেমালি ফূৰ্তি কৰি থাকিব পাৰোঁ। আৰু